গোলাঘাটৰ পৰা খুব বেছি 20 কিলোমিটাৰমান হৈছে। আমি তালৈ যাম। তালৈ কিয় যাম ভিডিঅ'টো এণ্ডত গম পাব। ব'লক মোৰ লগত কমাৰি এণ্ড পূৰা ফান হ'ব গাইজ। তাত ডান্স কম্পিটিশ্যন হ'ব। ডান্স কম্পিটিশ্যন মই পাৰ্টিচিপেট কৰোঁ নে বিচাৰক হিচাপে পঢ়োঁ। ত' সেয়া চাবলৈ মোৰ লগত ব'লক কমাৰি। এতিয়া আমি পাই গ'লোঁ এই ৰতলা পথাৰ। মই এই আগত আছিলে, এইটো জেগাতে আমাৰ এক্সিডেণ্ট হৈছিলে। ৰতলা পথাৰ পাই গ'লোহি। এণ্ড ইয়াৰ পৰা বেছি দূৰ নাই গোলাঘাট। গোলাঘাটৰ পৰা আমি গমাৰি যাম। ব'লক আমি গোলাঘাট টাউন এণ্টাৰ কৰিলোঁ। ইয়াৰ পৰা গমাৰিলে দাদা কিমান কিলোমিটাৰ হয়? গমাৰিলে আকৌ 30 কিলোমিটাৰ পিছত আমি গমাৰি পাই যাম। ত' ভিতৰটো গৈ থাকিব, এনজয় চাই থাকিব। এটা খুব সুন্দৰ এণ্টাৰটেইনমেণ্ট পাব আপোনালোকে। ব'লক গৈ আছোঁ। চ' ইয়াতে আমাৰ ৰ'বলগীয়া হ'ল, কাৰণ এতিয়া ইয়াতে ৰেল আহিব। এতিয়া আপোনাৰ ৰেল ক্ৰচিং টাইম, সেইকাৰণে চব গাড়ী চাড়ীবোৰ ৰখাই দিয়া হৈছে। এইখন আছে ৰেল ক্ৰচিং, সেইখন আমাৰ গাড়ী। এণ্ড অকণ দেৰি ৰখোঁ, ৰেল পাৰ হওক দেন। তো গাইজ বৰ্তমান আমি প্ৰগ্ৰেম হোৱা জেগালৈ পাই গৈছোঁহি। এতিয়া মই নিজৰ মানুহে মোক মাতিছিলে, নিজৰ মানুহৰ ঘৰতে আছিলোঁ। দেন এতিয়া অকণ ওলাই আহিছোঁ, লোকেল জেগাটো অকণ চাবলৈ আহিছোঁ। সেইফালে হৈছে একদম ধুনীয়া জেগা, সেইফালে পাহাৰ। তাৰপিছত এতিয়া আপোনালোকক মই লৈ গৈ আছোঁ এখন দাদা ভাগৰ স্কুটিখন মই লৈ গৈ আছোঁ। তাৰপিছত মই আপোনালোকক লৈ গৈ আছোঁ এতিয়া প্ৰগ্ৰেম হোৱা জেগালৈ। ব'লক আপোনালোকক প্ৰগ্ৰেম হোৱা। গাইজ এইখনেই ষ্টেজ, এইখন ষ্টেজত ষ্টুডেণ্ট নৃত্য প্ৰতিযোগিতা হ'ব আজি, য'ত ষ্টুডেণ্টৰ বিচাৰক হিচাপে মই থাকিম। প্লিজ খুব ভাল লাগিব ইয়াত বিচাৰক কৰি। এণ্ড আৰু এটা বিশেষ আকৰ্ষণ আমাৰ মিচিঙৰ জনপ্ৰিয় গায়িকা তৰুলতা কুটুমকে নিমন্ত্ৰণ জনোৱা হৈছে। চ' তেওঁৰ গানৰ সহায়েৰে আমি আজি উপভোগ কৰিম। ত' আপোনালোকেও উপভোগ কৰাম। চ' ভিডিঅ'টো বহি থাকিব। ফাইনেলি আহি গ'লোঁ প্ৰগ্ৰেমৰ জেগালৈ। এতিয়া কম্পিটিশ্যন ষ্টাৰ্ট হ'ব আৰু বেছি দেৰি নাই। চ' দ্বিতীয়বাৰৰ কাৰণে বিচাৰক আসন বহিম। চ' ফিলিংটো আপোনালোকক জনাম পিছত কেনেকুৱাকৈ কেণ্ডিডেট আহে, কোনে জিকে কোনে হাৰে। চ' বহি থাকক ভিডিঅ'টোত। সভাপতি হৰেশ্বৰ ঋষেশ্বৰ দাপাক, প্ৰণৱজ্যোতি মৰাঙৰ শনি এককৰে সম্বৰ্ধনা জনাব মনুষ্য। আমাৰ মাজত উপস্থিত আছে দুৰ্বল কেৰাঙৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী ৰিতুল মেডক ধন্যবাদ জ্ঞাপন কৰিছোঁ। So guys, finally আমাৰ টেবল এয়া ষ্টেজ এপাত এডজাষ্ট কৰি আমাৰ লগত আছে ৰিতুলা, আমাৰ লগত আছে ৰাজীৱ দা, মেইন জাজ,
লগতে মই ৰাজিদাৰ লগত কৰি আছোঁ চ' আজি ছেকেণ্ড টাইম কেনেকুৱা এক্সপিৰিয়েঞ্চ আপোনালোকৰ পিছত জনাই আছোঁ চ' ধন্যবাদ অনিতা আপোনালোক বঢ়িয়া বঢ়িয়া নাচ দেখিবলৈ পাব গাইজ ফাইনেলি প্ৰগ্ৰেম খতম হ'ল এণ্ড দেখিবলৈ পাইছে বেকত আমাৰ তৰলতা বাইদেউৰ লগত ফটো মাৰিবলৈ চব পাগল হৈ গৈছে অতি খুব ভাল লাগিলে আজিৰ দিনটো তৰলতা বাইদেউক আমি দেখাই নাই ইমানেই মানুহ ভিৰ হৈ গৈছে চ' ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব বাই বাই লগ পাম নেক্সট টাইম